কবিতাৰ শিৰোনাম চকু পানী। দুচকুত প্ৰলেপ সনা আৰু সানিবলৈ সাজু হোৱা, প্ৰতিটো স্পৰ্শই যেন সততে অমৃত সনা সুখ। টোপালবোৰ এটি এটি কোমলীয়া নিয়ৰ সনা ফুল, নিমজ পৰি থকা কলিজাৰ কলাবোৰক নাম দিয়াৰ সুযোগ মাথো। অপ্ৰকাশিত শব্দবোৰৰ এটি ভাবুকিৰ নিস্তব্ধ জোৱাৰ মাথো। খেপিয়াই ফুৰা যৌৱনা কুঁৱৰীৰ নিদ্ৰাত বাজি উঠা এই টোপাল সুখৰ নীৰ। কোনজন শ্ৰেষ্ঠৰ আধাৰত চকু পানীৰ উদ্ভৱ হ'ল? সেইজন শ্ৰেষ্ঠই চাগে পৃথিৱীৰ একমাত্ৰ শ্ৰেষ্ঠ।